জীৱনত আটাইতকৈ ডাঙৰ যুদ্ধখন আনৰ লগত নহয়, আটাইতকৈ ডাঙৰ যুদ্ধখন নিজৰ লগতেই হয়, নহয়নে? প্ৰতিদিনে আমি নিজকে এটা প্ৰশ্ন সুধিব লাগে, মই কালিৰ মানুহজনতকৈ আজি অলপ ভাল নেকি? যদি উত্তৰ হয়, তেন্তে বিশ্বাস কৰক আপুনি সঠিক পথত গৈ আছে। এজন বৃদ্ধ লোকে তেওঁৰ নাতিটোক এদিন ক'লে, বাবা, মানুহৰ জীৱনত দুটা বাঘ থাকে। এটা বাঘৰ নাম ভয়, আলস্য, হতাশা, নেতিবাচক চিন্তা। আনটো বাঘৰ নাম সাহস, পৰিশ্ৰম, ধৈৰ্য আৰু আত্মবিশ্বাস। নাতিটোৱে সুধিলে, ককা, শেষত কোনটো বাঘ জিকে? বৃদ্ধজনে হাঁহি ক'লে, যিটোক তুমি প্ৰতিদিনে খুৱাই ৰাখা, সেইটোৱেই জিকে। বন্ধু বান্ধৱীসকল, আমিও প্ৰতিদিনে কিবা নহয় কিবা খুৱাই আছোঁ। যদি আমি ভয়ক খুৱাওঁ তেন্তে ভয় ডাঙৰ হ'ব। যদি আমি আত্মবিশ্বাসক খুৱাওঁ তেনেহ'লে সফলতা ওচৰ চাপিব। আজিৰ দিনত বহু মানুহে নিজৰ সপোন এৰি দিয়ে, কাৰণ তেওঁলোকে প্ৰথমবাৰ চেষ্টা কৰি হাৰি যায়। কিন্তু মনত ৰাখিব, শিশুৱে খোজকাঢ়িবলৈ শিকাৰ আগতে কিমান বাৰ যে পৰে। এবাৰ পৰে, দুবাৰ পৰে, 10 বাৰ পৰে, 20 বাৰ পৰে, তথাপিও সি এৰি নিদিয়ে। সেয়েহে সি এদিন দৌৰিবলৈও শিকে। তুমিও যদি এবাৰ বিফল হৈছা, তাৰ অৰ্থ এইটো নহয় যে তুমি অযোগ্য। ইয়াৰ অৰ্থ কেৱল এইটোৱেই, তুমি এতিয়াও শিকি আছা। জীৱনত মানুহে দুটা ভুল বেছিকৈ কৰে। প্ৰথম ভুলটো হ'ল আনৰ মতামতক নিজৰ বাস্তৱতা বুলি ধৰি লয়। দ্বিতীয় ভুল, সঠিক সময়ৰ অপেক্ষা কৰি থাকে। মনত ৰাখিব, সঠিক সময় কেতিয়াও নাহে। সময়ক সঠিক কৰি তোলে আপোনাৰ সিদ্ধান্তই। এদিন আপুনি পিছলৈ ঘূৰি চালে বুজিব, যিবোৰ কষ্টৰ বাবে আপুনি কান্দিছিল, সেই কষ্টই আপোনাক শক্তিশালী কৰিছিল। যিবোৰ মানুহে আপোনাক এৰি গৈছিল, সেই মানুহেও আপোনাক আত্মনিৰ্ভৰশীল কৰিছিল। আৰু যিবোৰ বিফলতাই আপোনাক ভাঙি পেলাইছে, সেইবোৰেই আপোনাক সফলতাৰ বাবে প্ৰস্তুত কৰিছে। আজিৰ পৰা এটা নিয়ম কৰক, প্ৰতিদিনে কমেও 30 মিনিট নিজৰ সপোনৰ বাবে কাম কৰিব। মোবাইল কম ব্যৱহাৰ কৰিব। নিজক আগলৈ আগবঢ়াব কেনেকৈ পাৰি সেয়া চিন্তা ভাৱনা কৰিব। অভিযোগ কম কৰিব, কাম বেছি কৰিব। আৰু মনত ৰাখিব, সফল মানুহে অজুহাত নিদিয়ে, তেওঁলোকে ফলাফল দিয়ে। যদি আপোনাৰ সপোন ডাঙৰ হয়, তেনেহ'লে কষ্টও কিন্তু ডাঙৰ হ'ব। কিন্তু বিশ্বাস ৰাখক, অন্ধকাৰ ৰাতিৰ পিছতেই সূৰ্য উদয় হয়। ঠিক তেনেকৈ কঠিন সময়ৰ পিছতেই সফলতা আহে। আজিয়েই নিজৰ মনক কওক, মই ৰৈ নাথাকিম, মই ভাগ্য সলনি নোহোৱালৈকে চেষ্টা কৰি যাম। যদি এই কথাবোৰে আপোনাক অনুপ্ৰাণিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মনত ৰাখিব, জীৱন সলনি কৰিবলৈ এদিন নালাগে, কিন্তু এদিন লোৱা সঠিক সিদ্ধান্তই গোটেই জীৱন সলনি কৰি দিব পাৰে। ধন্যবাদ। আজিৰ ভিডিঅ'টো কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব।